মানুহ পইচাই ধনী হ'ব পাৰে, আমি নৰাই ধনী হৈছোঁ। সকলোকে স্বাগতম আমাৰ অন্য এটা ব্লগলৈ। আৰু আজি আমি কাটিবলৈ আহিছোঁ নৰা মাঘৰ বিহুৰ বাবে, মাঘৰ বিহু ভেলাঘৰ বনাবলৈ। আৰু এতিয়া এয়া 900খন নৰা পালোহি আহি তাৰপাছত এতিয়া হেৰিকেইটা বহি আছে। টাইম পাছ নহয়, জলদি চলো এটাই এইটো সিহঁতক নৰা কাটিবলৈ লগাইছোঁ। মই ঠিকাদাৰ দেই, ইয়াত দেখিবলৈ পাইছোঁ কি কৰি ছাবস্ক্ৰাইব কৰি দিব। লাগিছে। আৰু এতিয়া আমাৰ এয়া নৰা কাটি হৈছেগৈ আৰু এইখিনিতে এভাগ আছে, এইকণ আছে আৰু এইকণ আছে আৰু সেইকণ আছেগৈ। তাৰপিছত গাঁত আৰু ঢেৰ কাটিবলৈ আছে। আকৌ কামত লাগি যাওঁ ৰাইজ, চলো। আপোনালোকে ৰাজদীপ গগৈ দেখিবলৈ পাইছে, নৰা কাটি আছে বহুত ধুনীয়াকৈ। নৰা কাটি দমাই দিছে এয়া। এতিয়া নৰা কাটি হৈ গ'ল। এতিয়া ফাইনেলি মই কেঁচুৱা দাঙি লৈ আহিছোঁ, আপোনালোকে দেখিছে নহয়। একদম এটা ডাঙৰ বুঢ়া কেঁচুৱা এটা দাঙি লৈ আহিছোঁ। এয়া আকৌ ইয়ালৈ চিফ্ট কৰিব লাগিব, ঠেলালৈ চিফ্ট কৰিব লাগিব। মাঘৰ বিহু শুভেচ্ছা দিয়ে সকলোকে আপোনালোকলৈ মাঘৰ বিহু শুভেচ্ছাটো থাকিলে আমাৰ ইউটিউব চেনেলৰ পৰা। এই মজা, চলো এতিয়া ময়ো লৈ আনোগৈ। এতিয়া আকৌ আপোনালোকে দেখিবলৈ পাইছে যে আমি আকৌ নৰা আনিবলৈ গৈ আছোঁ। সেইভাগ নৰা আনি লৈ ইয়াত থৈ জমা দি গৈছে। আকৌ এতিয়া ছাৰে আকৌ নৰা আনিব লৈছে। কাচি জেগাতে আছে। এয়া ছাৰে বহুত নৰা আনিছে কৈছোঁ নহয়, আপোনালোকে বহুত নৰা আনিছে। পাল মাৰিছে, পাল এইবোৰকে কয় পাল মৰা বুলি। এই দৰণ দেখো একদম পৰা নৰা থৈছে ধুনীয়াকৈ। মানুহ পইচাই ধনী হ'ব পাৰে, আমি নৰাই ধনী হৈছোঁ। তাৰপিছত ৰাইজক দেখিব পাৰে ঠেলাখন উঠাব পৰা নাই অথনিৰ পৰা। উঠা বাহুবলী লৈ আহ, নৰাবোৰ উঠাই লওঁ। লেটছ গো। আৰু আপোনালোকে এইফালে চাব পাৰে নৰাই ৰছী বনাই ল'ব লগা হৈছে। এডাল ৰছী নানিলোঁ আমি, ইমানেই পাহৰি থাকিলোঁ। নৰাই ৰছী বনাব লগা হৈছে কাৰণ আমাৰ জেগাই যোৱা নাই, ইমানেই নৰা কাটি দিলোঁ আমি। আৰু এতিয়া আমাৰ নৰা লোট কৰি হৈ গ'ল। এটা ধৰি আছে পৰি যাবৰ কাৰণে, ইয়াক ওপৰত বহাই লওঁ মাৰামত কিবা যেন তেনে আৰু লাষ্টত আমি গৈ থাকিম আৰু তেন্তে আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ কাইলৈ ঘৰটো বনোৱা ভিডিঅ'টো আহিব, সকলোৱে চাব। আৰু এইফালে এয়া উঠি লওঁ বাই বাই দি দে। বাই আকৌ আপোনালোকৰ আহি আছোঁ।